নমস্কাৰ আজি পুনৰ এটি নতুন ভিডিঅ' লৈ আহিছোঁ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই 60টা পোষ্ট এটা মুকলি কৰিছে সেই পোষ্টটো হ'ল ডেপুটি মেনেজাৰ টেকনিকেল ইয়াতে আপোনালোকৰ ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হ'ব কিন্তু আপোনালোকৰ গেট 26ৰ স্ক'ৰটোৰ জৰিয়তে আপোনালোকৰ ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হ'ব টোটেল ইয়াতে 26টা পোষ্ট আছে যোনটো আনৰিজাৰ্ভ হ'ব 26টা SCৰ কাৰণে 9 আৰু STৰ কাৰণে 4 আৰু OBCৰ কাৰণে 16 প্লাছ EWSৰ কাৰণে 5টা পোষ্ট এইটো লেভেল 10 অফ পে হ'ব মেট্ৰিক 7 CPS টোটেল 60টা পোষ্ট হ'ব য'ত চেলাৰী হ'ব 56,100ৰ পৰা 1,77,500ৰ ভিতৰত এইটো এটা ভাল এটা অপৰচুনিটি হয় চিভিল ইঞ্জিনিয়াৰিং কৰাৰ সকলৰ কাৰণে য'ত অল গেট স্ক'ৰ দি আপোনালোকে ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট পাব এজ লিমিট ক'ব গ'লে 30 ইয়াৰ্ছৰ এবভ হ'ব নালাগিব নট এক্সিডিং 30 ইয়াৰ্ছ আৰু চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হ'ব অন দি বেচিছ অফ গ্ৰেজুৱেট এপ্টিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং গেট 2026ৰ দ্বাৰা ইয়াতে কোনো ধৰণৰ এক্সাম দিব নালাগিব আপোনালোকৰ গেট স্ক'ৰেদি আপোনালোকে ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট পাই যাব লগতে ইয়াতে এজ ৰিলেক্সেশ্যন SC STৰ কাৰণে 5 ইয়াৰ্ছ বেকৱাৰ্ড ক্লাছৰ কাৰণে 3 ইয়াৰ্ছ আৰু পাৰ্চনেল ডিছেবিলিটিৰ কাৰণে ST SCৰ কাৰণে 15 ইয়াৰ্ছ OBCৰ কাৰণে 13 ইয়াৰ্ছ আৰু জেনেৰেলৰ কাৰণে 10 ইয়াৰ্ছ এক্স ছাৰ্ভিচমেনৰ কাৰণে 5 ইয়াৰ্ছ ইয়াতে অলৰেডি ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈ গৈছে 15 মে 2026ৰ পৰা আৰু লাষ্ট ছাবমিশ্যন ডেট হ'ব 15/6/2026 মানে 15 জুন 2026 ছটালৈকে আপোনালোকে যোনে ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো পূৰণ কৰে তেওঁলোকে ফৰ্ম ফিল আপ কৰিব পাৰিব হাউ টু এপ্লাই আপোনালোকে যোনটো এই ৱেবছাইট দিয়া আছে সেইটো ৱেবছাইটত যাব লাগিব তাৰপিছত আপোনালোকৰ যোনটো ৰিক্ৰুইটমেণ্ট আছে তাৰপিছত সেইটো ক্লিক কৰি ভেকেঞ্চি তাৰপিছত কাৰেণ্টত গৈ কিনে যোনটো এডভাৰটাইজমেণ্ট অফ ডেপুটি মেনেজাৰ তাতে ক্লিক কৰি অনলাইন এপ্লিকেশ্যনটো যেতিয়া পাব তেতিয়া আপোনালোকে নিজৰ গোটেই ইম্পৰ্টেণ্ট ডকুমেণ্টছ পাৰ্চনেল যোনটো ইনফৰ্মেশ্যন সেইবোৰ এড কৰি কিনে আপোনালোকৰ ফটো পাছপৰ্ট চাইজ কালাৰ পাছপৰ্ট চাইজ ফটো সেইটো দিব লাগিব ছিগনেচাৰ দিব লাগিব ক্লাছ 10ৰ চাৰ্টিফিকেট কাষ্ট আৰু কেটেগৰী চাৰ্টিফিকেট ST SC OBCৰ কাৰণে PWBD এক্স ছাৰ্ভিচমেন EWS NCL এইবোৰৰ কাৰণে আৰু গেট স্ক'ৰ দিব লাগিব এইটো PDF দিব লাগিব আপোনালোকে তাৰপিছত চিভিল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী যোনটো PDF দিব লাগিব তাৰপিছত নেক্সট বাটনটো ক্লিক কৰি কিনে প্ৰিভিউ মাৰি দেন ফাইনেল যোনটো ছাবমিট বাটন হয় সেইটো ক্লিক কৰি আপোনালোকৰ ফৰ্ম ফিল আপ কমপ্লিট হ'ব তাৰপিছত আপোনালোকে যোনটো প্ৰিণ্ট হয় সেইটো নিজৰ লগতে ৰাখিব এটা এইখিনি আছিল আজিৰ কাৰণে থেংক ইউ